ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো মই তোমালোকক নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰসাইজ 1.6 কোৱেশ্চন নম্বৰ 1, 2 আৰু 3 গোটেইকেইটা কৰোৱাই দিম আৰু বুজাইও দিম। ভিডিঅ'টো মনোযোগেৰে চাবা আৰু শেষলৈকে চাবা। ভিডিঅ' যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্টত জনাবা, ঠিক আছে? এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক 1 নম্বৰটো দিছে মান উলিওৱা। এইকেইটা একদম সহজ, বেছি হেৰি কৰাৰ দৰকাৰ নাই। চোৱা প্ৰথমতে 64 টু দি পাৱাৰ হাফ, ঠিক আছে? কি কৰিম আমি 64 আমি জানো যে 2 টু দি পাৱাৰ 6 হ'লে মানে 2 6 বাৰ পূৰণ কৰিলে আমি 64 পাম। লিখি লৈছোঁ 2 টু দি পাৱাৰ 6 আৰু ব্ৰেকেট দি কেনে হাফ লিখি দিছোঁ। এতিয়া চোৱা 6টো যিহেতু তলত এটা 1 আছে সেইটো ওপৰত থাকিব, সেইকাৰণে তলে আৰু ওপৰে কাটা যায় সদায়, সমানে সমানে কেতিয়াও কাটা নাযায়। সেইকাৰণে আমি কি কৰিলোঁ 2 3 গুণ 6 হৈ গ'ল। এতিয়া ইয়াতে কি থাকিলে 3 থাকিলে, 3 ওপৰত 1 আৰু 3 থাকিলে, এইটো পূৰণ হ'ব, 3 1 গুণ 3 হয়, সেইকাৰণে 2 কিউব হ'ল, ঠিক আছে? আৰু 2 কিউব মানে হ'ল 8 হৈ গ'ল এইটো। এতিয়া চোৱা 2 নম্বৰটো 32 টু দি পাৱাৰ 1/5 আছে। এতিয়া আমি জানো যে 2 টু দি পাৱাৰ 5 যেতিয়া হয় তেতিয়া 32 হয়। 2 টু দি পাৱাৰ 4 হ'লে 16 হয়, 2 টু দি পাৱাৰ 3 মানে 2 কিউব হ'লে 8 হয়, 2 স্কুৱেৰ হ'লে 4 হয়, আমি এইবিলাক জানো। এতিয়া 2 টু দি পাৱাৰ 5 লিখি কেনে আমি ব্ৰেকেট দি কেনে 1/5 লিখি দিম। যিহেতু তলে ওপৰে কাটা গৈ আছে 5 5 আমি কেঞ্চেল দিলোঁ। দিয়াৰ পিছত আমাৰ কি হ'ল এনচাৰটো 2 থাকিলে, কিয়নো ওপৰত মাত্ৰ 1 আছে, 2 গুণ 2 হয়, ঠিক আছে? এইখিনি হৈ গ'ল। এতিয়া 1 নম্বৰ আমাৰ শেষৰ প্ৰশ্নটো কি দিছে 125 টু দি পাৱাৰ 1/3, ঠিক আছে? ইকুৱেল 125 টু দি পাৱাৰ 1/3 ইকুৱেল 125ক আমি যেতিয়া 5 তিনিটা পূৰণ কৰিম, মানে 5 5 গুণ 25 আৰু 25 5 গুণ 125, ঠিক আছে? তেতিয়া আমাৰ কি হ'ব 125 হ'ব। সেইকাৰণে আমি 5 কিউব লিখিছোঁ, হোল দি কেনে 1/3 লিখি দিলোঁ। যিহেতু কিউব মানে 3 আৰু 3 কাটা গৈ আছে, কাটি দিলোঁ আৰু ওপৰত 1 থাকিলে 5 গুণ 5 হয়, সেইকাৰণে এনচাৰটো হ'ল 5। এইখিনিয়ে। এতিয়া 2 নম্বৰটোলৈ আগবাঢ়ো। আমাক 2 নম্বৰটো কি দিছে মান উলিওৱা। 1 নম্বৰটো দিছে 9 টু দি পাৱাৰ 3/2, 9 টু দি পাৱাৰ 3/2 দিছে। এতিয়া কি কৰিম 3 3 গুণ যিহেতু 9 হয়, 3 স্কুৱেৰ হ'ব, 3 স্কুৱেৰ পাতি কেনে হোল দি কেনে 3/2 লিখিলোঁ। 2 যিহেতু কেঞ্চেল গৈছে কেঞ্চেল কৰিলোঁ, দিয়াৰ পিছত ওপৰত 3 থাকিলে আৰু তলত 3 কিউব হ'ল, 3 কিউব মানে হ'লে কি হ'ব 3 3 গুণ 9, 9 3 গুণ 27, 27 হৈ গ'ল। এইখিনিয়ে, বেলেগ একো নাই, ঠিক আছে? তাৰপিছত 2 নম্বৰটো আমাক দিছে 32 টু দি পাৱাৰ 2/5 দিছে, ঠিক আছে? এতিয়া আমি কি কৰিম 2 টু দি পাৱাৰ 5 লিখি কেনে, কিয়নো 2 5টা পূৰণ কৰিলে 32 হয়, বাট সেইটোৱে আৰু হোল দি কেনে 2/5। এতিয়া 5 5 কেঞ্চেল গৈ আছে, সেইকাৰণে কেঞ্চেল দিলোঁ। দিয়াৰ পিছত 2 টু দি পাৱাৰ 2 থাকিলে হ'ল। তাৰপিছত 2 টু দি পাৱাৰ 2 হ'লে কি হয় 4 হয়, মানে 2 স্কুৱেৰ ইকুৱেল 4 হৈ গ'ল। এইখিনিয়ে। তাৰপিছত আমাক 3 নম্বৰটো দিছে 16 টু দি পাৱাৰ 3/4, 16 টু দি পাৱাৰ 3/4 ইকুৱেল মই প্ৰথমতে কৈছিলোঁ 2 যেতিয়া 4 বাৰ পূৰণ কৰিবা তেতিয়া 16 হ'ব, সেইকাৰণে আমি 2 টু দি পাৱাৰ 4 লিখিলোঁ, ব্ৰেকেট দি কেনে 3/4 লিখি দিলোঁ, ঠিক আছে? মানে 2 টু দি পাৱাৰ হৈছে এইটো। 4 4 কেঞ্চেল গৈ আছে, সেইকাৰণে কেঞ্চেল দিলোঁ আৰু ওপৰত থাকিলে 3, 2 কিউব হ'লে 8 হয়, হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া 4 নম্বৰটো আমাক কি দিছে 125 টু দি পাৱাৰ -1/3 ইকুৱেল 5 টু দি পাৱাৰ 3 মানে 5 কিউব হোল টু দি পাৱাৰ -1/3। এতিয়া 3 3 কেঞ্চেল গ'ল 5 -1 আছে। এতিয়া -1 কৰি থ'লে আমি নহ'ব, কি কৰিম যেতিয়া চোৱা -1টো যেতিয়া প্লাছ কৰিবলৈ যাওঁ, 1টো যেতিয়া প্লাছত থাকে তেতিয়া আমি এইটো দেখুওৱাৰ দৰকাৰ নাই, কিন্তু যেতিয়া মাইনাছত থাকে সেইটো আমি লিখিব লাগিব। এতিয়া 1টোক যেতিয়া আমি প্লাছ কৰিব যাওঁ তেতিয়া হৈ যাব 1/5, সেইখিনিয়ে, ঠিক আছে? তাৰপিছত আমাক 3 নম্বৰটো দিছে সৰল কৰা। 1টো দিছে 2 টু দি পাৱাৰ 2/3 ইনটু 2 টু দি পাৱাৰ 1/5। এতিয়া মনত ৰাখিবা যেতিয়া আমাক এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন এটা দিব, তাতে প্ৰথমতে চাবা ওপৰৰটো তোমাৰ একে নে তলৰটো একে। এতিয়া আমাক তলৰটো যিহেতু একে, সেইকাৰণে আমি ওপৰকেইটা যোগ কৰি দিম। যোগ এইটো কাৰণে কৰিছোঁ কিয়নো এইটো পূৰণ আছে, পইণ্ট এটা দেখিছা, এইটো মানে পূৰণ। আৰু যদি এটা হৰণ থাকিলে হয় তেতিয়া আমি ওপৰকেইটা মাইনাছ দি দিলোঁ হয় বা তলৰকেইটা মাইনাছ দি দিলোঁ হয়, কিন্তু ওপৰকেইটা তেতিয়া মাইনাছ হ'ব যেতিয়া তলৰকেইটা একে হ'ব।
আৰু তলৰকেইটা তেতিয়া মাইনাছ হ'ব যেতিয়া ওপৰৰকেইটা একে হ'ব। ইয়াতে যিহেতু তলৰকেইটা একে আছে আৰু এইটো ইনটু হৈ আছে, সেইকাৰণে ওপৰৰকেইটা আমি প্লাছ কৰিম। সেইকাৰণে 2টোৰ পৰা 2টো কমন লৈ ল'লোঁ, লোৱাৰ পিছত এইকেইটা তলত লিখি ল'লোঁ, প্লাছ কৰিম 3 আৰু 5ৰ লসাগু উলিয়াই ল'লোঁ। ঠিক আছে, ওলোৱাৰ পিছত আমি 15 পালোঁ। 15 হ'লে 3 5 গুণ যদি 15 হয়, 2 3 গুণ 2 5 গুণ 10 হয়, প্লাছ আৰু 5 3 গুণ 15 হ'লে 3 গুণ 3 হয়, হৈ গ'ল। এফালে হ'ল 13 আৰু 2 টু দি পাৱাৰ 13/15 এইখিনিয়ে। আমাক 2 নম্বৰটো কি দিছে 1/3 কিউব হ'ল 7। ঠিক আছে, ইকুৱেল এতিয়া হোল টু দি পাৱাৰ 7 দিয়াৰ মানে হ'ল 7 টো 1ৰ লগতো আছে আৰু 3 টু দি পাৱাৰ 3 লগতো আছে। সেইকাৰণে কি কৰিলোঁ আমি বাই দি কেনে 1 টু দি পাৱাৰ 7 দিলোঁ আৰু 3 যিহেতু পাৱাৰে ইনটু হয়, সেইকাৰণে আমি কি কৰিলোঁ 3 টু দি পাৱাৰ 3 ইনটু 7। ঠিক আছে, হৈ গ'ল এইখিনি। এতিয়া কি কৰিম ইকুৱেল 1 যেবাৰে পূৰণ নকৰা 1 হ'ব আৰু 3 লিখিলোঁ, লিখাৰ পিছত 3 7 গুণ 21। ঠিক আছে, এইখিনি হৈ গ'ল। এতিয়া এইকেইটাই আমাৰ শেষৰ অংক। আজি 1.6টো মই শেষ কৰি দিছোঁ। ঠিক আছে, এতিয়া আমাৰ 3 নম্বৰটো কি দিছে 11 টু দি পাৱাৰ 1/2 বাই 11 টু দি পাৱাৰ 1/4। ইয়াতে যিহেতু এইটো হৰণ হৈ আছে, তলৰ বেজকেইটা একে আছে, ওপৰৰকেইটা আমি মাইনাছ কৰি দিলে হৈ যাব, কাৰণ মই প্ৰথমতে তোমালোকক কৈ আহিছোঁ। ইকুৱেল 11 টো আমি কমন ল'ম যিহেতু সেইটো বেছত আছে, বাই 1/2 মাইনাছ 1/4। এতিয়া 2 আৰু 4ৰ লসাগু উলিয়াই কেনে আমি ওপৰৰকেইটা যি হয় সেইকেইটা মাইনাছ কৰি দিম। 2 - 1 আছে, 1 হৈ গ'ল। ইকুৱেল কি হ'ল 11 টু দি পাৱাৰ 1/4। ঠিক আছে, এবাৰ 4 নম্বৰটো আমাৰ এইটো শেষ। 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 ইকুৱেল যিহেতু ওপৰৰকেইটা একে আছে, ঘাতটো একে আছে, আমি ভূমিটো পূৰণ কৰিম ইয়াতে। ঠিক আছে, ইকুৱেল 7 × 8 টু দি পাৱাৰ হাফ ইকুৱেল 7 8 গুণ 56 আৰু টু দি পাৱাৰ 1/4। এইখিনিয়ে। আজি ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত মই 2.1 ষ্টাৰ্ট কৰিম। তোমালোকে মোৰ ভিডিঅ'বোৰ চাই যাবা আৰু মই ইয়াতে এডভান্সৰ ক্লাছো কৰাওঁ। ঠিক আছে, তোমালোকে ভিডিঅ'বোৰ চাই যাবা আৰু মোৰ চেনেলটো যদি নতুন আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিবা। আৰু মোৰ চেনেলটো ডিছক্ৰিপশ্যনত মই প্ৰতিটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এটা সাঁথৰ দিওঁ আৰু এটা মহৎলোকৰ বাণী দিওঁ। তোমালোকে সেইটো পঢ়ি কেনে কি বুজা মোক কমেণ্টত জনাবা, আৰু তোমালোকে সেই সাঁথৰটোৰ উত্তৰ জানা নেকি মোক কমেণ্টত দি দিবা। ঠিক আছে, আজি ভিডিঅ'টো এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম।